মই আজি আপোনালোকৰ সন্মুখত আহিছোঁ এটা ব্লগ লৈ সৰু ব্লগ লৈ আপোনালোকে বহুত ধৰণৰ প্ৰশ্ন কৰিছে সবৰে মনত বহুত কনফিউজন মই গম পাইছোঁ কনফিউজন থাকিবই মই যেনেকুৱা গায়ব হৈ আছিলোঁ মই সকলোখিনি কথা মোৰ ঘৰৰ মানুহৰ লগত মই ডিছকাছ কৰিছোঁ বাট আপোনালোকৰ লগত মই লাহেকৈ কথাখিনি ক'ম বাট মোৰ এটা কথা বেয়া লাগিছে বহুতে নানান ধৰণৰ কমেণ্ট কৰি আছে মোক যেনেকৈ নহওক যেনেকৈ কৈ আছে কিছুমানে যে মই ইমান বেয়া কিবা কিবি মোক বহুতে বহুত বেয়াকৈ কমেণ্ট কৰি আছে মই এটা কথা কওঁ যে মানুহে কেতিয়াও কনক্লুজনত আহিব নালাগে গোটেই ষ্টৰি নজনালৈকে কোনেও কেতিয়াও কাকো জাজ কৰিব নালাগে মই বাৰু কথাবোৰ ধৰি ৰখা নাই কাৰণ মানুহৰ কনফিউজন হ'লে মানুহে বহুত নানান ধৰণৰ কনক্লুজনত আহি যায় জাজমেণ্টেল হৈ যায় ডেট ইজ নৰ্মেল একচুৱেলি বাট কথাটো হ'ল যে এতিয়া মই লাহে লাহে কম মোক সময় লাগিব অলপ মই আপোনালোকে মোৰ ব্লগ চাই থাকিব আপোনালোকে গম পাব আৰু কিছুমানে কৈ আছে মই পাব্লিচিটিৰ কাৰণে ভিডিঅ' বনাইছিলোঁ সেইবোৰ একেবাৰে নহয় যদি পাব্লিচিটিৰ কাৰণে হ'লে হয় মোৰ নিজৰ ইউটিউব চেনেলত থাকিলে হয় মোৰ ইনষ্টাগ্ৰামত থাকিলে হয় এতিয়া যি হ'ল মই গোটেইখিনি কথা ব্যাখ্যা কৰিম এক্সপ্লেইন কৰিম কিন্তু মোক অকণমানি সময় লাগিব এতিয়া মই অলপ হিলিং ফেজত আছোঁ আজি মোৰ অলপ ভাল লাগি আছে আজি মোৰ অলপ মানে কথা বতৰা ক'বলৈ মন গৈ আছে মই লাষ্ট কেইদিনমান ধৰি মই মানে কাইণ্ড অফ ডিপ্ৰেশ্যনত যেতিয়া মানুহ থাকে যেনেকৈ হয় তেনেকুৱা আছিলোঁ মানে আই ৱাজ নট বিং এবল টু এনালাইজ এনিথিং মোৰ একদম মানে এনেকুৱা হৈ আছিলে মানে মোৰ মাইণ্ডত একো ভালে লগা নাছিলে যি কি নহওক মই আশা কৰোঁ আপোনালোক সকলোৱে সুখী আছে ভালকৈ থাকক আৰু মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ কাৰণে আপোনালোকে সকলোৱে দুৱা আশীৰ্বাদ কৰিছে আৰু মোৰ কাৰণে চিন্তা কৰিছে সকলোৱে মোক ইমান সহায় কৰিছে মোৰ মা আব্বাক মই চিৰকৃতজ্ঞ মোৰ বেছি চিন্তা নকৰিব মই এতিয়া ঘৰতে আছোঁ মোৰ মা দেউতাৰ লগত আছোঁ মোৰ খুৰীহঁত আছে আৰু আই এম ভেৰি হেপ্পী টু বি উইথ মাই ফেমিলি ৰাইট নাও প্লাছ আপোনাৰ কিছুমান কথা আছে যিবোৰ মানে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব নোৱাৰি আৰু সেইটো মই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰাও নাছিলোঁ সেইটো মোৰ মানে আপোনাৰ ভুলতে কেনেকৈ বা ছ'চিয়েল মিডিয়াত আহি গ'ল নিউজত আহি গ'ল মই নিজে মানে শ্বকড তাৰপিছত মই নিজে কিছুমান দিনটো মই সেইটোৱে ভাবি মোৰ মাথা গৰম হৈ গৈছে যে মই মানে ইমান মোৰ ওপৰত ইমান নিউজ বনি আছে মোৰ কিছুমানৰ হয়তো এনেকুৱা যিবোৰে ভাবি আছে পাব্লিচিটিৰ কাৰণে কৰিছে মোৰ যদি পাব্লিচিটিৰ কাৰণে কৰিব থাকিলেহেঁতেন দেনতো মোৰ সেনেকুৱা নিউজ বনিতো মোৰ ভাল লাগিলহেঁতেন কিন্তু মোৰ ভাল লগা নাই মই অহা নাই মই একো নিউজত অহা নাই মোক নিউজ চেনেলে মেছেজ কৰি আছিলে মই কাৰো লগত কথা পতা নাই মই সেইখিনি টাইমত মই ডিচিশ্যন ল'ব পৰা নাই মই কি কৰোঁ কিয় নিউজত আহি আছোঁ মই নিউজত মোৰ বিষয়ে কি কৈ আছে মই মানে একো মানে কি ক'ম আপোনালোকক মই একো ভাবিয়ে পোৱা নাই সেইখিনি টাইমত মোৰ কেনেকুৱা ছিটুৱেশ্যন আছিলে মই মানে এক্সপ্লেইন কৰিব পৰা নাই মই কেনেকুৱা এটা ছিটুৱেশ্যনত আছিলোঁ আৰু মই এতিয়া ৰিকভাৰ হৈ আছোঁ কাৰণ আপুনি ভাবক আপোনাৰ বিষয়ে নিউজত মানে কিছুমান মিছা কথাও আহি আছে মানে একফালৰ পৰা মানে নিউজত যি আহি আছে আৰু আপুনি শুনি আছে চাই আছে বাট আপুনি একো ক'ব পৰা নাই যি কি নহওক এতিয়া যি হ'ল এতিয়া মই আশা কৰোঁ আপোনালোকে মোৰ চেনেল যেনেদৰে চাই আছে আগৰ পৰা তেনেদৰে চাই থাকিব আৰু যিসকলে বেয়া কমেণ্ট কৰিছে মই একো মাইণ্ড কৰা নাই মই কাৰো নামো মনত ৰখা নাই মানুহৰ এইটো মই আপোনালোকক একো দুখো দিয়া নাই জাষ্ট কৈছোঁ যে কনক্লুজনত আহিব নালাগে কেতিয়াও আহিলেও মানে অলপ ভাবি চিন্তি কাৰণ মানুহৰ যেতিয়া হাৰ্ড টাইম থাকে when they are in their tough situation if someone says something badly that affects them more badly so সেইটোৱে মানে আপোনালোকে সেইকাৰণে মই কমেণ্টছবোৰ পঢ়া নাই কেতিয়াও কিছুমান কমেণ্টছ মই পঢ়ি ইগন'ৰ কৰিছোঁ কিছুমান মই ডিলিট কৰি দিছোঁ মানে কিছুমান মোক ইমান বেয়াকৈ কমেণ্ট কৰিছে মই কি ক'ম আৰু যি নহওক মই একো নাম চাম মনত ৰখা নাই কোনে মোক কি কমেণ্ট কৰিছে মই একো ধৰি ৰখা নাই একো কথা কাৰণ মানুহৰ কনফিউজন হ'লে মানুহে কৰে এইটো সাধাৰণ কথা আৰু এতিয়া আপোনালোকে নিশ্চয় জানিব বিচাৰিব কি হ'ল কি হৈছিল ক'ত আছিলোঁ কেনেকৈ আছিলোঁ মানে ক'ত আছিলোঁ মই চব কথা ক'ম আপোনালোকক যে মই কিছুমান কথা মানে মই এতিয়াও মাইণ্ডত মানে মোৰ ঘূৰি থাকে তো মানে মই এনালাইজ কৰি আছোঁ আছিলে পাষ্ট ইজ পাষ্ট এতিয়া কথাটো হ'ল যে আপোনালোকে মোৰ চেনেলটো চাই থাকিব আৰু মোৰ কাৰণে ইমান দুৱা আশীৰ্বাদ কৰিছে ইমান মৰম দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ